এটা কথা কিন্তু তই গুৱাহাটীলৈ যাবি হয়, কিন্তু এই নিৰ্ভেজাল মৰমবোৰক ঘূৰাই নিবলৈ গুৱাহাটীৰ বতাহক অনুমতি নিদিবি। তই সফল হ, খ্যাতিমান হ, কিন্তু নিজৰ শিপাডাল যেন তই কেতিয়াও পাহৰি নাযাবি। খ্যাতি অৰ্থাৰ নামত নিজৰ আত্মসন্মানখিনিক যেন তই কেতিয়াও বিসৰ্জন নিদিয়। খুৰাই কিন্তু ঠিক কথাকে কৈছে। গুৱাহাটীখন দেখাত যিমান ৰঞ্চকীয়া, ভিতৰি ভিতৰি কিন্তু সিমান লেতেৰা। তই কিন্তু নিজকে বচাই ৰাখিব লাগিব ৰাজ। এই কৰি দে, মই ৰিক্সাত উঠাই দিম আৰু তই আহি থাক। আৰু মই চুমি তাক অলপ সাৱধান কৰি দে। গুৱাহাটীত বহুত ধুনীয়া ধুনীয়া ছোৱালী দেখা যায়, সি যেন বৰ বেছি পাত্তা নিদিয়ে। কথা চাই চিনি কবি, যা তা কথা ক'ব নাহিবি। গুৱাহাটীলৈ মই গান গাবলৈহে যাওঁ, ছোৱালী চাব নাযাওঁ নহয়। কথা বেয়া হ'ব কৈ দিছো। আৰু তোকো কৈ দিছো, পিতাই খেয়াল ৰাখিবি, অযথা চিন্তা কৰি থাকিবলৈ নিদিবি। হ'ব দে, তেওঁ অকল তোৰে পিতাই নহয়, মোৰো পিতাই। আৰু তইও মন বেয়া কৰি নাথাকিবি, লুকাই লুকাই চকু পানী টুকিও নাথাকিবি। নাথাকোতে মোক কিবা কান্দুৰি বুলি ভাবিছ নেকি? কান্দুৰি হয়নে নহয় নাজানো, কিন্তু সৰুতে মোৰ কিবা বেমাৰ হ'লে তই কান্দি কান্দি মৰিছিলি বোলে। পিতায়ে কয় যদি ফেইল মাৰো, ক'তো গান চান গোৱাৰ চান্স নাপাওঁ, তেতিয়াতো গুচি আহিম ইয়ালৈ। আৰু যদি কিবা এটা হৈ যায়, তেতিয়া তহঁতক লগালগ মই লৈ যাম, খবৰ পঠিয়াম, আহি যাবি। তই কাষত নাথাকিলে, তোৰ লগত অলপ কাজিয়া কৰি নল'লে মোৰ কিবা গান চান গাবলৈ মনে নাযায় দেখোন। দেৰি হৈছে, গৈছো ৰ। মই গৈ থাকো গৈছো। পাৰিলে কোনোবাজনীক চিঠি এখন লিখি কবিছো, মানুহৰ মনবোৰ মোৰ গানে যেন পূৰ্ণিমা আনে, অমাৱস্যাত নহয়। মৰমৰ জোনবাই, মোৰ মনৰ মানুহটোৱে আজি মোকে গুচি গ'ল জানো। বৰ দুখ লাগিছে। তই অলপ চাবি দে এটা, গুৱাহাটীত যেন সি অসহায় নহয়, কোনোবাই নহয় কোনোবাই যেন তালৈ সহায়ৰ হাত আগবঢ়াই দিয়ে। তুমি এইবোৰ কি বুলকি আছা বিউটি? এইবাৰ নহয় বুলি কিমানটা বছৰ পাৰ কৰি দিলা, তাৰ খবৰ আছে? বিয়াৰ কাৰণে বয়সবোৰ ৰৈ নাথাকে বিউটি। ভণ্টিৰ বিয়াৰ কাৰণে তুমি চিন্তা কৰিব নালাগে। মই চিন্তা নকৰিলে কোনে চিন্তা কৰিব? আপুনিতো তাইক কাপোৰ কিনি দিয়া, গাড়ী কিনি দিয়া, পাৰ্টি এৰেঞ্জ কৰা, সেইবোৰৰ বাহিৰে আন কোনো কথা লৈ চিন্তাই নকৰে। ঘৰখনত গাভৰু ছোৱালী এজনী থাকিলে যিবোৰ কথা চিন্তা কৰিব লাগে সেইবোৰতো মইহে কৰিব লাগিব। আপোনাৰতো সেইবোৰলৈ কোনো খবৰেই নাই। ভণ্টিৰ বিয়াক লৈ ইমান খৰখেদা কৰিবলগীয়া হোৱা নাই, ৰ'বা, তাই সৰু হৈ আছে। আপোনাৰ দৃষ্টিত তাই সৰু হৈ থাকিব পাৰে, কিন্তু তাইৰ লগৰ আটাইবোৰ ছোৱালীয়ে ইতিমধ্যে বিয়া বাৰু হ'ল। বেলেগ ছোৱালীৰ লগত মোক তুলনা কৰি নাথাকিবা। মই এটা মিউজিক কোম্পানীৰ বছ হয়, মোৰ আণ্ডাৰত ৫০-৬০জন এমপ্লয়ীয়ে কাম কৰে। লগতে ভণ্টিয়ে তাই কোম্পানীটো PCD দৰে দেশৰ আগশাৰীৰ মিউজিক কোম্পানী পৰ্যায়লৈ ভ্ৰমণ কৰিব বিচাৰে। গতিকে তাই এটা স্পেচিয়েল ড্ৰিম আছে, এটা সপোন আছে। বিবাহ বন্ধনত বান্ধ খোৱাটোৱে এজনী ছোৱালীৰ লাইফৰ ফিলচফি হ'ব নোৱাৰে। এইবোৰ সপোনক বিসৰ্জন দি অন্ততঃ মই সাংসাৰিক হ'ব নোৱাৰিব। আৰু আমিওতো তোমাৰ ঘৰতে বুঢ়ী হৈ যোৱাটো চাই থাকিব নিবিচাৰোঁ। ঘৰতে বহি বুঢ়ী হোৱা বিধৰ ছোৱালী মই নহয়। ইমান অৰ্ডিনাৰী ছোৱালীয়ে বিউটি চৌধুৰী নহয়। আৰু বুঢ়ী হ'লেই যেনিবা তাইক ৰাজধানী কৰি ৰাখিব পৰাৰ ক্ষমতা এই ৰঞ্জন প্ৰকাশ চৌধুৰী নাই বুলি ভাবিছা নেকি? আচলতে দাদা, বৌয়ে মোক সোনকালে এইখন ঘৰৰ পৰা উলিয়াই দিব বিচাৰিছে। এই তই যে মোটামুটি টকাবোৰ খৰচ কৰি থাক, সেয়া বৌয়ে সহ্যই কৰিব পৰা নাই। আমাৰ সহ্য কৰিব পৰা নাই, কাৰণ কোনো পত্নীয়ে এইটো কথা মানি নলয় যে তেওঁৰ স্বামীৰ কষ্টপাৰ্জিত টকাকেইটা কিছুমান অৰ্থহীন কামত খৰচ হ'ব। তুমি মোৰ মিউজিক কোম্পানীটোক অৰ্থহীন বুলি কৈছা? অৰ্থহীন নহয়নো কি? হকে বিহকে কিছুমান গায়ক গায়িকাক বিখ্যাত কৰি সিহঁতক গোলাম কৰি ৰাখিব বিচৰাটো কিবা দৰকাৰী কাম বুলি মই অন্ততঃ নাভাবোঁ। বছৰি বছৰি নতুনকৈ গাড়ী কিনি দি সৰু সৰু কথাতে 5 ষ্টাৰ হোটেলত পাৰ্টি কৰিবলৈ দি টকা খৰচ কৰাৰ কিবা অৰ্থ আছে বুলি মোৰ মনে নধৰে। তুমি কিন্তু বহুত বেছি কৈ আছা। যিমানেই বেছিকৈ নকওঁ কিয়, মই কোৱাৰ কাৰণে এইও টকা খৰচ নকৰাকৈ নাথাকে আৰু আপুনিও হাত নুকুচাই।
সেইবোৰ মই জানো আৰু চব জানি শুনিও মই এইবোৰ কথা এইকাৰণেই বলকি থাকো যাতে পিছত কিবা বিপদ হ'লে কোনেও মোক দুখিব নোৱাৰে তুমি কি বিপদৰ কথা কৈছা ক'বতো নোৱাৰি অন্ধ মৰমৰ পৰিণতি যে কিমান ভয়ংকৰ তাৰ বহুত উদাহৰণ মই স্বচক্ষুৰে দেখি আহিছো তুমি মোক মানিছিল যাক বাৰে মতা নাই মই মাতিছো আপোনাৰ লগত মোৰ দৰকাৰী কথা এটা আপুনি আহিছে খুব ভাল হৈছে আপুনি এওঁলোকক কথাবোৰ বুজাবচোন আপুনিতো সঁচা অৰ্থত সংগীতৰ মানুহ আপুনি খুব ভালকৈ জানে সংগীতৰ নামত এওঁলোকে কৰি থকা কামবোৰৰ কিবা মূল্য আছে নে নাই শুনিলি বয়ৰ কথা আৰে কিমান কওঁ বোলো তুমি আমাৰ কথা মান নামাতিবা কিন্তু নাই তেওঁ ল'বই নোৱাৰে কিবা নহয় কিবা এটা এক্সপাৰ্ট কমেণ্ট দিহে তেওঁ যাব আপুনি আকৌ এইবিলাক কথা মন কান্দিব নালাগে ভণ্টিয়ে যি কৈছে তাকে আখৰে আখৰে পালন কৰক আচ্ছা ভণ্টি মই এবাৰ অফিচৰ পৰা ৰাতি পাৰ্টিটো চব হৈ যাব মই হোটেলত কৈ ৰাখিছোঁ তেওঁলোকে এৰেঞ্জ কৰি ৰাখিব তহঁতে গৈ কেৱল নাচ গান কৰি দিব থেংক ইউ দাদা সেইকাৰণে মই সকলোকে কওঁ কোনোবাই মৰমীয়াল দেউতাক পাব পাৰে কোনোবাই মৰমীয়াল খুৰাক পাব পাৰে কিন্তু মোৰ এই দাদাৰ সমান মৰমীয়াল কোনো হ'ব নোৱাৰে আৰু তই যে তেনেকৈ ভাব ভণ্টি সেইটোৱে হ'ল মোৰ কাৰণে ডাঙৰ অহংকাৰ আহোঁদে বাই সঁচাকৈ ইয়াৰ অন্তৰখন বৰ কোমল মই যদি আকাশৰ সেই জোন পাইটো লাগে বুলি কওঁ নহয় সি চাগে এদিন সেইটো আনি দিব আগতে মোৰ কামখিনি কৰিলেও ভাল আছিল নেকি আপোনাৰ মাৰ গাটো বেয়া বুলি কৈছিলে নহয় হয় মই আপোনাৰ কাৰণে 50,000 টকাৰ এখন চেক ৰেডি কৰি থৈছো এইখন লওক এতিয়া মই কি কৰিব লাগিব অতি সোনকালে এজন নতুন গায়ক প্ৰডিউচ কৰিব লাগিব তাকো এমাহৰ ভিতৰত এমাহ দুমাহ দিন খুব বেছি 3 মাহ তাতকৈ এটা দিনো আপুনি নেপায় বা আপোনাক দিয়া নহ'ব কিন্তু ইমান সোনকালে পিক আপ কৰিব পৰা ল'ৰা মই ক'ত বিচাৰি যাম বিচাৰি অনা দায়িত্ব মোৰ আৰু তাক গান গোৱাৰ দায়িত্ব আপোনাৰ কিন্তু ইয়াৰ কি গেৰাণ্টি আছে যে আপুনি আনি দিয়া ল'ৰাটোৱে গৈ এদিন বিখ্যাত গায়ক হ'ব হয়তো সি ভাল গান গাব নোৱাৰিবও পাৰে গোৱাব লাগিব মই যাকেই আনি নিদিওঁ কিয় তাক গঢ়ি পিনি নিৰ্মাণ কৰাৰ দায়িত্ব আপোনাৰ কিন্তু ইমান দিনে আপুনি যিবোৰ ল'ৰা ছোৱালী বুটলি আনিছিলে তাৰ বেছিভাগে ফেইল মাৰিছে আৰু জেকিৰ দৰে আপুনি ৰিজেক্ট কৰি দিয়া গায়কবোৰে এতিয়া অকল কমাই আছে সিহঁতৰ গানবোৰ বেছি দিন নচলে জেকি এটা পপুলাৰ আৰ্টিষ্ট সেই পপুলাৰিটি অতি সোনকালে নষ্ট হৈ যাব নষ্ট হ'ব নহয় নষ্ট কৰিব লাগিব আমি যিজন গায়কক উলিয়াম বুলি ভাবিছো তাৰ কণ্ঠৰ জাতুৰে জেকিৰ দৰে গায়কক চাফা কৰি দিব লাগিব শেষ কৰি দিব লাগিব তাক বুজাই দিব লাগিব যে মোক বুঢ়া বুলি দেখুৱাই আজিৰ এই সংগীত জগতত কোনেও বৰ বেছি দিন টিকি থাকিব নোৱাৰে তেনে যাদুকৰী কণ্ঠ ক'ত বিচাৰি পাব বিচাৰিব লাগিব গুৰুদেৱ সময়ে আৰু সেই সুযোগৰ সৎ ব্যৱহাৰ কৰিব লাগিব আমি হেল্ল' জানো আজি জেকিৰ ৰোড শ্ব' আছে নহয় কি সি নাহিল কিয় মাৰিছে মাৰে যদি 2 পাক মাৰক আৰে মোক গালি পাৰি কি লাভ আছে সিংগাৰটো মাতিছিলো নাহিল মই কি কৰিব লাগে ক'ত মাল খাই ফুৰি আছো ঠিক নাই লিপষ্টিক কিয় মাৰিছে ক'ত খানিম মই মই দেখাৰো কথা শুনাৰ ধৈৰ্য নাই দেখা নাই মানুহবোৰ কেনেকৈ উন্মত্ত হৈ তুমি ঠাণ্ডা কৰি কি ফাল্টু কথা নিজে নিজে ঠাণ্ডা হৈ যাব তুমি কি আনে মহান ছিংগাৰ ওলালাহে তোমাকতো আমি ক'তো দেখা মনত নপৰে আপোনালোকে মোক দেখাও নাই শুনাও নাই কিন্তু বিশ্বাস ৰাখক মোৰ ওপৰত মই মুহূৰ্তৰ ভিতৰতে পৰিস্থিতি স্বাভাৱিক কৰি পেলাম ষ্টেজলৈ আহি সিহঁতে তোমাক মাৰি পেলাব মই মাৰ খাবলৈ সাজু আছো মাত্ৰ মোক অলপ সময়ৰ কাৰণে মঞ্চখন এৰি দিয়ক প্লিজ বাপৰে বাপ ইমান কনফিডেন্স নে চাওঁ মাইকটো লৈ কোনোবাই নিজে চৰ ঢুকু খাবলৈ ইচ্ছা কৰিলে একো উপায় নাই
ৰাইজ হাল্লা নকৰিব জেকি নাহিলে কি হ'ল এজন নতুন ছিংগাৰ আহিছে আপোনালোকৰ মাজলৈ নাম চাম নাজানো তেওঁ গান গাব আপোনালোকে শুনক আৰু আমি পলাম জানো ৰাইজ আপোনালোক বিৰক্ত হৈছে ধৈৰ্য হেৰাই গৈছে আপোনালোকৰ মই কিন্তু ধৈৰ্য হেৰুৱা নাই আজি দুসপ্তাহে ভাত খাবলৈ জেপত পইচা নাই লগৰ কামত খাই খাই খুব কাষত পৰি আছোঁ ষ্টুডিঅ'ৰ বছৰ ষ্টুডিঅ' দৌৰি ফুৰিছোঁ কিন্তু হাতলৈ কাম আহি পৰা নাই দূৰৰ পৰা চাইছিলে ফাংচনখনৰ অৱস্থা ভাবিলোঁ চান্সটো লৈ লৈ ভাল হ'ব একো নহ'লে অন্তত গান গোৱাৰ প্ৰেক্টিচ এটাতো হ'ব মোৰ বিশ্বাস আছে মোৰ গানবোৰ বৰ পবিত্ৰ সি কাকো ঠগাব নাজানে গানে গানে মোৰ সপোনে